এয়া আছিলে আমাৰ ৰুমটোলৈ সোমাই যাওঁতে মানে ফ্ৰণ্টৰ যিটো ভিউ তাকে অকণমান দেখাই দিলোঁ। এয়া অকণমান ছাইডৰ ফালেও দেখাই দিছোঁ। আমাৰ ৰুম নাম্বাৰটো আছিলে 311। এইখন হৈছে দৰ্জাখন, এখন ভিতৰৰ ফালেদি এখন দেখাইছোঁ। এয়া এইপিনে সোমাই আহিলে আমাৰ ৰুমটো পায়। আৰু এয়া এইখিনি মানে এটা ৱাৰ্ডৱ, সৰু এটা আলমিৰা, মানে আলমাৰিয়াই কয় নেকি। তাতে মানে যিখিনি নেচেচেৰী আৰু কফি, মানে গ্ৰীণ টি বা এটা হট কেটলি আৰু পানী বটল, এনেকৈ মানে যিখিনি পটককৈ দৰকাৰ হয় আৰু সেইখিনি বস্তু তাতে ৰাখে নেচেচেৰী বস্তু। আৰু এইটো এটা আছে সৰু ডাষ্টবিন। আৰু এইফালে হৈছে এটা মানে আলমিৰা। আলমিৰাটোত আমাৰ যিকোনো মানে কাপোৰবোৰ ভালকৈ থোৱা নাই, তেনেকৈ মানে জিটিকে পেলাইহে থৈছোঁ আৰু, কিন্তু হ'লেও অকণমান দেখাই দিছোঁ আৰু আপোনালোকক। একেবাৰে মানে বিশৃংখল হৈ আচলতে। আৰু এই ব্লেক কালাৰ এইটো হৈছে লকাৰ, ইয়াতে দৰকাৰ হ'লে ৰাখিব পাৰে বস্তু। আৰু তেওঁলোকৰ এইফালে আছে এটা মানে লাইট, আৰু লাইটটোৰ তলতে মানে বিচনাখনৰ লেফ্ট চাইডে লাইটটোৰ তলতে আছে এটা বক্স। ইয়াত এই বক্সটোতে মানে কোনোবাই যদি ভাবে মানে যে ডায়েৰী চায়েৰী বা মানে কিবা কিবি আৰু কিতাপ বহি এনেকৈ ৰাখিব পৰাকৈ বক্স আছে, ময়ো তেনেকৈ মানে ৰাখি থৈছোঁ বাৰু। আৰু আমাৰ হেড চাইডে আছিলে বিচনাখনৰ গল্ডেন আৰু ব্ৰাউন কালাৰৰ কাম কৰা এখন ধুনীয়া ৱালপেপাৰ। আৰু এইখন হৈছে বেড, হোৱাইট কালাৰৰ। বৰ ধুনীয়া দেই, এইটো কেমেৰাত কিনি দেখিবলৈ ধুনীয়া হয় এইটো কামটো মানে। আৰু তাৰ আচলতে হাজবেণ্ড শুই আছিলে, সেইবাবে মই অকণমান মানে ভিডিঅ'টো মানে এনেকৈ দেখাইছোঁ আৰু মুঠতে। আৰু এইটো এচিটো লগাই থোৱা আছে। এইটো আমাৰ অসমতহে ঠাণ্ডাটো আছে, ইয়াততো গৰমেই পৰিছে বাৰু, সেইবাবে এচিটো এয়া লগাই থোৱা আছে। আৰু সেয়াকৈ এইখন হৈছে বাথৰুমলৈ সোমাই যোৱা যিখন ড'ৰ, আৰু কাষতে আছে এইকেইটা ছুইচ। সেয়াকৈ এয়া পিছে মই, কিন্তু মোক অকণমান এভইড কৰক দেই, বৰ বেয়াকৈ আছোঁ মই। এইটো একেই মানে বিচনাখনৰ ৰাইট চাইডে এটা লাইট আছে, তাৰ তলতে আছে এই মানে একেই বক্সটো, আৰু তাৰ বক্সটোৰ ওপৰতে আছে এটা লেম্প ফোন, এইখিনি আছে তাৰ ছুইচখিনি। আৰু আন চাইডে এইখন হৈছে টিভি, মানে ৱালখন টিভিৰ। আৰু ইয়াতেও ধুনীয়াকৈ কাম কৰি ৰাখিছে। আৰু ইয়াতে তলতে আছে মানে বক্সখিনি বনাই দিছে। এইখন আকৌ হৈছে হাজবেণ্ডৰ গীটাৰ। তেওঁ মানে গীটাৰ বজাই খুব ভাল পায়, সেইবাবে তেওঁ য'লৈকে যায় তেওঁ গীটাৰ এখন লগত কেৰি কৰে। ইয়াতে থৈ দিছোঁ সেইখনো। বাকী সেইখিনি বস্তু আচলতে ভিতৰত ভৰাই থ'ব লাগে বক্সখিনিৰ ভিতৰত, কিন্তু আমি আকৌ মানে উলিয়াই থৈছোঁ এইখিনি, গোটেইখিনি ওলাই আছে। আমাৰ গ্লাছ, ঘড়ী, টিভি ৰিম'ট, এচি ৰিম'ট গোটেইখিনি বস্তু ওলাইয়ে থকা হ'ল। আচলতে টিভিটো চোৱাও নহ'লে পিছে আমাৰ সেয়াকৈ। আৰু যিখন মানে টিভিৰ বেক চাইডে যিখন ৱালপেপাৰ লগাইছে, সেইখন বৰ এখন ধুনীয়া লগাইছে মানে ৱালপেপাৰ, বৰ চুইট, মানে ইমান ধুনীয়া কাম কৰিছে নহয়, হোৱাইটত গল্ডেন, মানে বৰ ধুনীয়া, মুঠতে ধুনীয়া লাগিছে। আৰু সেয়াই হৈছিলে আমাৰ ৰুমটো। আৰু আনফালে এইটো হৈছে বাথৰুমটো ঠিকে আছে আৰু, বৰ একেবাৰে ভালো নহয়, ঠিকে আছে আৰু মোটামুটি। মানে বাথৰুমটো অকণমান ঠেক হয়, খালি দীঘল, কিন্তু এনেই বস্তু মানে বাকীখিনি একে আৰু ঠিক আছে। সেইটোও দেখাই দিলোঁ আপোনালোকৰ লগত, ভাল লাগিছে মানে ক'বচোন দেই। টাইলছকেইখনো বৰ ধুনীয়াকৈ লগাই থৈছে বাৰু, ৱালত লগা যিখিনি টাইলছ আছিলে। এয়া আকৌ মানে বস্তুখিনি ৰাখিব পৰা খিৰিকী নিচিনাকৈ অকণমান ৰাখিছে, দেখি ভালো লাগিছে পিছে। সেয়া ওপৰতে আছে এটা ড্ৰেজাৰ, এয়া চাৱা, মানে এয়াই আৰু যিখিনি বাথৰুমত থাকে সেয়াকৈ অকণমান দেখাই দিলোঁ বাথৰুমটো আপোনালোকক সেয়াকৈ। বাকী আমি নেক্সট ভিডিঅ'টো আপোনালোকলৈ আকৌ আহি আছে, তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্টো